সমগ্ৰ ৰাজ্যৰ লগতে সংগতি ৰাখি কাৰ্বি আংলঙৰ বিভিন্ন শিৱ মন্দিৰসমূহত মহাশিৱৰাত্ৰি উলহ মালহেৰে উদযাপন মন্দিৰে মন্দিৰে ভক্তিৰ ভিৰ সাংস্কৃতিক কেন্দ্ৰ টাৰলাংছৰ সাজি-কাচি প্ৰায় সাজু 15 ফেব্ৰুৱাৰীৰ পৰা দলে বলে এক মাণ্ডলিক সাংস্কৃতিক দলৰ আগমন হ'ব সাংস্কৃতিক প্ৰাণকেন্দ্ৰলৈ নিমখ পানীৰ পৰা বিদ্যুৎ উৎপাদন ঘৰত বহি অতি কম খৰচতে নিমখ মিহলোৱা পানীৰ পৰা উৎপাদন কৰিব পাৰিব বিদ্যুৎ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছো আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ আজি মহাশিৱৰাত্ৰি শিৱ মন্দিৰে মন্দিৰে ভক্তৰ ভিৰ দি বাট নোপোৱা অৱস্থা ৰাজ্যৰ লগতে কাৰ্বি আংলঙতো মহাশিৱৰাত্ৰিৰ উপলক্ষে উলহ মালহেৰে শিৱ পূজাৰ উদযাপন বিভিন্ন শিৱ মন্দিৰসমূহত ভক্তৰ অসংখ্য সমাগম সকলো ভক্তকে আজি মহাশিৱৰাত্ৰিৰ উপলক্ষে শিৱলিংগত গাখীৰ ঢালি ভগৱান শিৱৰ পৰা মনে বিচৰা আশীৰ্বাদ বিচাৰি ভিৰ কৰিছে শিৱ মন্দিৰসমূহত কোৱা হয় এই মহাশিৱৰাত্ৰিৰ দিনা উপবাসে থাকি ভগৱান শিৱক পূজা অৰ্চনা কৰি তুষ্ট কৰিব পাৰিলে মনে বিচৰা বৰ প্ৰাপ্তি হয় সেয়েহে বিশেষকৈ মন্দিৰসমূহত যুৱতীসকলৰ ভিৰ সাধাৰণতে অধিক মাত্ৰাত দেখিবলৈ পোৱা গৈছে এয়া চাওক ডিফু 7 মাইলৰ এই শিৱ মন্দিৰত ভক্তৰ পুৱাৰ পৰা লানিৰচিগা ভিৰ ধূপ ধূনা বন্তি জ্বলাইছে গাখীৰ ঢালিছে আৰু ভক্তসকলক সহজতে যোগান দিব পৰাকৈ মন্দিৰৰ সন্মুখত ডাঙৰ লাডু গাখীৰৰ বটল বেলপাত পুষ্পৰে সজ্জিত থাল লৈ দোকানৰ শাৰী কোনোৱে আহিছে শিৱ ভগৱানৰ নামত টকা পইচা খৰচ কৰি হলেও পূজা সামগ্ৰী কিনি পূজা অৰ্চনা কৰি ভগৱান শিৱক তুষ্ট কৰিবলৈ আৰু কোনোৱে আহিছে এই সুযোগতে 2 পইচা অৰ্জনৰ প্ৰয়াস কৰিবলৈ মুঠতে মহাশিৱৰাত্ৰিৰ উপলক্ষে ক্ৰেতা বিক্ৰেতাৰ ভক্তৰ অসংখ্য ভিৰ মহাশিৱৰাত্ৰিৰ পূজা আজি নিশা 11 বজালৈ চলিব কাৰ্বিসকলৰ হিয়াৰ আমঠু কাৰ্বি যুৱ মহোৎসৱৰ বাবে সাজি-কাচি প্ৰায় সাজু হৈছে সাংস্কৃতিক প্ৰাণকেন্দ্ৰ টাৰলাংছ সাংস্কৃতিক কৰ্মীসকলৰ দিনে নিশাৰ পৰিশ্ৰমৰ ফলত 46তম কাৰ্বি যুৱ মহোৎসৱৰ উদযাপনৰ বাবে সাজু হৈ উঠিছে সাংস্কৃতিক মিলনভূমি টাৰলাংছ হয় কাৰ্বি সাংস্কৃতিক গুৰু ৰাংচিনা চাৰ্পৰ বিশাল বাকৰিত সংগীত নৃত্যৰে পুনৰ বছৰটোৰ মূৰত জীপাল হৈ উঠিব মুখৰিত হৈ উঠিব সাংস্কৃতিক ক্ষেত্ৰ টাৰলাংছৰ আকাশ বঁটা সাংস্কৃতিক প্ৰেমী তথা সাংস্কৃতিক কৰ্মীসকলৰ দিনে নিশাই নিৰবিচ্ছিন্ন পৰিশ্ৰমৰ ফলত মনোমোহা হৈ উঠিছে গ্ৰীক এমথি থিয়েটাৰ আৰ্হিত তৈয়াৰী আৰু কাৰ্বি সাংস্কৃতিক গুৰু ৰাংচিনা চাৰ্পৰ প্ৰিয় শিষ্যদ্বয়ৰ নামেৰে নামাকৰণ চেং মিৰ্জেং আৰু লং মিৰ্জেং মঞ্চ সাজু হৈ উঠিছে আধুনিক মনৰ সাংস্কৃতিক প্ৰেমীৰ বাবে তৈয়াৰী ফুলিংলাং মঞ্চ সাংস্কৃতিক ক্ষেত্ৰত প্ৰত্যেকবাৰৰ দৰে এইবাৰো জিলাখনৰ বিভিন্ন নৃগোষ্ঠীয়সকলৰ পৰম্পৰাগত আৰ্হিৰ ঘৰসমূহ সাজি হৈ উঠিছে আজি ট্ৰেডিশ্যনেল বজাৰ আৰু ভিন্ন খাদ্য সম্ভাৰৰ শাৰী শাৰী ষ্টলসমূহ সাজু হৈ উঠিছে মহোৎসৱ থলীলৈ অহা হাজাৰ হাজাৰ পৰ্যটক তথা দৰ্শক আৰু গ্ৰাহকসকলে অজ্ঞানৰ বাবে চৌখিন দৰ্শকৰ বাবে নৌকা বিহাৰ কৰিব পৰাকৈ সাজু কৰিছে সাংস্কৃতিক ক্ষেত্ৰৰ ভিতৰতে থকা বিশাল পুখুৰী তাৎপৰ্যপূৰ্ণভাৱে এইবাৰ মহোৎসৱলৈ ঢাপলি মিলি অহা স্থানীয় তথা দেশ বিদেশী পৰ্যটকসকলে অতিৰিক্ত কিছুমান নতুন শিল্পকলা দেখিবলৈ সুযোগ পাব ইয়াৰ ভিতৰতে নথেংপি আহেম উল্লেখনীয় ফুলিংলাং মঞ্চৰ ফালে দক্ষিণ পশ্চিম কোণত কিছু ওপৰৰ অংশত দেখিবলৈ পাব নথেংপি আহেম কাৰ্বি বিবাহিত মহিলাই কাণৰ লটিত পিন্ধা নথেংপি আৰ্হিত অতি সূক্ষ্ম কাৰুকাৰ্য খটুৱাই শিল্পী মনৰ ব্যক্তিসকলে সজাইছে এই নথেংপি আহেম এইবাৰ হাতে পাছে মিলি এইবাৰ মহোৎসৱথলী টাৰলাংছত যথেষ্ট আকৰ্ষণীয় হোৱাৰ আশা প্ৰকাশ কৰিছে কাৰ্বি সাংস্কৃতিক সমিতিৰ বিষয়ববীয়াসকলে আপুনি বিদ্যুতৰ সমস্যাত ভুগিছে নেকি সন্ধিয়া হলে বিদ্যুতৰ অভাৱত আন্ধাৰে আৱৰি ধৰে নেকি আপোনাৰ ঘৰখন নতুবা উৎকট গৰমত বিজুলী পাংখাৰ সুবিধাৰ পৰা বঞ্চিত হয় নেকি তেন্তে মিছাই চিন্তা নকৰিব ঘৰত বহি অতি কম খৰচতে আপুনি মাথো নিজৰ নিমখ মিহলোৱা পানীৰ পৰা উৎপাদন কৰিব পাৰিব বিদ্যুৎ কিন্তু কেনেকৈ জানিব চাওক আমাৰ এই প্ৰতিবেদন নিমখ মিহলোৱা পানীৰ পৰা উৎপাদন বিদ্যুৎ জ্বলাব পাৰিব লাইট ঘূৰাব পাৰিব ফেন কাৰ্বি আংলঙত শিশু বিজ্ঞানীৰ চমক
হয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ সময়তে ঘৰতে বহি অতি কম খৰচত বিদ্যুৎ উৎপাদনৰ নতুন কৌশল উদ্ভাৱন কৰি উলিয়াবলৈ সক্ষম হৈছে কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ জপ্ৰাজানৰ দুগৰাকী বিজ্ঞানী ছাত্ৰই নাম অক্ষয় বৰগোহাঁই আৰু ৰোহিণী গগৈ। ছাত্ৰদ্বয়ে প্ৰকাশ কৰা মতে নিমখ মিহলোৱা পানী, অব্যৱহৃত বেটাৰীৰ পৰা পোৱা জিংক আৰু সহজলভ্য কপাৰৰ সহযোগত এইদৰে প্ৰকল্প প্ৰস্তুত কৰি অতি সহজে কম খৰচত উৎপাদন কৰিব পাৰি বিদ্যুৎ। জপ্ৰাজানৰ খচিংগা হাইস্কুলৰ পৰা আহিছোঁ। মোৰ সহযোগী আছে ৰোহিণী গগৈ। চ' আমাৰ মডেলটো হৈছে নিমখ পানীৰ পৰা কেনেকৈ আমি 100% ফ্ৰী এনাৰ্জি পাব পাৰোঁ। চ' আমাৰ এই মডেলটো এই প্ৰকল্পটিত আমি 100% এনাৰ্জি আৰু 100% হাইড্ৰজেন গেছ জেনেৰেট কৰিছোঁ। চ' সাধাৰণতে আমি জানো পানীৰ মাজেদি বিদ্যুৎ বিশ্লেষণ ঘটালে এনড কেথৰ হাইড্ৰজেন আৰু অক্সিজেন গেছ পাব পাৰিম। চ' যদি সেই পানীখিনিত যদি আমি অলপ নিমখ লৱণ মিহলাই দিওঁ, ত' তাৰ পৰা আমি অলপ কাৰেণ্ট পাম আৰু এই প্ৰকল্পটি এই যে দেখিছে ইয়াত আমি দুডাল তৰিতাপ ব্যৱহাৰ কৰিছোঁ। এটা হৈছে জিংক আৰু আনডাল হৈছে কপাৰ। চ' আমি এই গোটেই এটা গ্লাছত আমি 0.7 ভল্টকৈ পাইছোঁ, যাৰ এম্পিয়াৰ হৈছে 7 মিলি এম্পিয়াৰ। চ' আমি এনেকুৱা 16টা গ্লাছ ব্যৱহাৰ। কেমেৰাৰ সন্মুখত এয়া ছাত্ৰদ্বয়ৰ সুন্দৰ উপস্থাপন। উল্লেখ্য যে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত বুধবাৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত জিলা ভিত্তিক বিজ্ঞান প্ৰতিযোগিতাত অংশ লয় ছাত্ৰদ্বয়ে। ছাত্ৰদ্বয়ৰ বিদ্যুৎ উৎপাদনৰ এই প্ৰচুৰ সম্ভাৱনাময় উদ্ভাৱন সন্দৰ্ভত চিন্তিতভাৱে আৰু অধিক গৱেষণা আৰু অধ্যয়নৰ থল আছে। সংশ্লিষ্ট বিভাগে অনতি বিলম্বে এই বিষয়ত দৃষ্টি নিক্ষেপ কৰাটো প্ৰয়োজন বুলি মত পোষণ কৰিছে সচেতন মহলে। হাওৰাঘাটৰ পৰা গৌতম চন্দাৰ ৰিপৰ্ট, কাট নিউজ। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। और अभी एक और भूकंप 7.4 की तीव्रता का। আরে বাবরে, এয়া তেন্তে বহুত বেয়া হল। বহুত বেছি জান মালৰ লোকচান হল চাগে। এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলোঁ, এতিয়াতো বৰ ভয় লগা হৈছে। মইতো নতুন ঘৰ বনাই আছোঁ। মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছোঁ, কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছোঁ এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ। টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয়। সেয়েতো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা ছেফ। Kaziranga English Academy future flourishes here. An English medium, co-educational, fully residential 10+12 school affiliated to CBSE New Delhi. Admission open for classes 3 to 9 for the session 2018 and 19 for class 11 from April 2018. Opposite ISPT Garchuk, Guwahati 781035 Assam. For more details, you can log on to www.kaziranga-englishacademy.org or you can also email at the given address. আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া।
লুৰাংচস্থিত ৰাংচিনা চাৰাপ সাংস্কৃতিক প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে উদযাপিত মিচিংসকলৰ পাৰ্নিল আলি আই লৃগাং মহা উৎসৱ সমগ্ৰ অসম মিচিং অধ্যুষিত অঞ্চলত পালন কৰা আলি আই লৃগাং সতে সংগতি ৰাখি মিচিং ৰেংনামা IRRO সৌজন্যত আজি উলহ মালহেৰে ডিফুত মিচিংসকলৰ দ্বিতীয় সংখ্যক আলি আই লৃগাং উৎসৱ উদযাপন কৰা হয় মিচিঙৰ আলি আই লৃগাং কাৰ্বিসকলৰ হাতচাকে কাণ আৰু ডিমাছাৰ বুচু ডিমাৰ দৰে কৃষিভিত্তিক উৎসৱ ডিফুত পোনপ্ৰথমবাৰৰ বাবে উদযাপিত বাৰ্নিল আলি আই লৃগাং উৎসৱৰ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ডিফুৰ ৰুলাংচস্থিত ৰাংচিনা সাংস্কৃতিক প্ৰেক্ষাগৃহত পুৱাৰ ভাগৰে পৰা মিচিংসকলৰ পৰম্পৰাগত বৰ্ণিল সাজ পোছাকেৰে বিভিন্ন নৃত্য গীতেৰে আলি আই লৃগাং উৎসৱ পালন কৰা হয় এই উপলক্ষে আয়োজিত মুকলি সভাত খগেন পেগুৱে সভাপতিত্ব কৰে উল্লেখ্য সভাত বিশিষ্ট অতিথি নিমন্ত্ৰিত অতিথিৰে উপস্থিতিৰে অনুষ্ঠিত সভাত শতাধিক মিচিং সাংস্কৃতিক তথা পৰম্পৰা প্ৰিয় পুৰুষ মহিলা তথা যুৱক যুৱতীসকলে সভাথলীৰ সৌষ্ঠৱ বৃদ্ধি কৰে অহা 16 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত আৰু 23 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব হাই ছেকেণ্ডেৰী পৰীক্ষা এই লৈ পশ্চিম কাৰ্বি আংলঙৰ জিলা প্ৰশাসনৰ তৎপৰ হোৱা দেখা গৈছে জিলাখনৰ উপায়ুক্ত DK বৰাই এই সন্দৰ্ভত বিস্তৃত আলোচনা বিলোচনা তথা দিহা পৰামৰ্শৰ বাবে 10টা পৰীক্ষাৰ কেন্দ্ৰৰ দায়িত্বত থকা বিষয়া তথা প্ৰধান শিক্ষক শিক্ষয়িত্ৰীৰে আলোচনা বিলোচনা কৰে সভাত স্কুলৰ সহকাৰী পৰিদৰ্শক কাথাৰচন ইংটি হামৰেন হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপাল মিৰ্জেন ক্ৰ প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে যোগদান কৰি গুৰুত্বপূৰ্ণ আলোচনাত ভাগ লোৱা বুলি আমাৰ হামৰেনৰ পৰা আমাৰ কাট নিউজৰ সাংবাদিকে জানিবলৈ দিয়ে এগৰাকী বিবাহিত পুৰুষ এটা সন্তানৰ পিতৃ তেওঁ যদি এগৰাকী যুৱতীৰ প্ৰেমত পৰি জোৰ জবৰদস্তি নিজৰ কৰিব ওলাইছে যুৱতীগৰাকীয়ে তেওঁৰ প্ৰেমৰ স্বীকাৰ নকৰাৰ পৰিণতিত দেবেন তেৰাং নামৰ প্ৰত্যাশিত প্ৰেমিকে নিজৰ কৰি ওলোৱাৰ ভয়াৱহ উপায় বাছি লয় যুৱতীগৰাকীয়ে তেওঁৰ প্ৰেম স্বীকাৰ নকৰাৰ পৰিণতিত দেবেন তেৰাং নামৰ প্ৰত্যাশিত প্ৰেমিকে নিজৰ কৰি লোৱাৰ ভয়াৱহ উপায় বাছি লয় তেওঁ প্ৰেমিকাৰ পৰা প্ৰেম প্ৰত্যাশিত হোৱাৰ ক্ষোভত অগ্নিসংযোগ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়ে আৰু মৃত্যুৰ সৈতে ডিফু হস্পিটেলতে যুঁজি থকা যুৱতীগৰাকী কালি সন্ধিয়া লগ কৰিব আহোঁতে ভণ্ড প্ৰেমিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যায় দুৰ্ভাগ্যক্ৰমে লম্পট দেবেনে জনা নাছিল ইতিমধ্যে তেওঁ নিজে হাতে অগ্নিসংযোগ কৰি মৃত্যু মুখলৈ ঠেলি পঠোৱা যুৱতীগৰাকীক কিছু আৰোগ্য হৈ কথা ক'ব পৰা হৈছে আৰু ঘটনাটোৰ বিতং কথা আত্মীয় তথা পুলিচৰ আগত ব্যক্ত কৰিছে বুলি সেয়ে দোষী ব্যক্তিগৰাকীয়ে নিজৰ অগ্নিসংযোগ কৰি মৃত্যু মুখলৈ ঠেলি পঠিওৱা প্ৰেমিকাক দেখা কৰিবলৈ অহা গ্ৰেপ্তাৰ হ'বলগীয়া হয় লম্পট ব্যক্তিৰ গ্ৰেপ্তাৰৰ যুৱতীৰ আত্মীয় তথা শুভাকাংক্ষী ব্যক্তি তথা সামাজিক সংগঠন সন্তোষ প্ৰকাশ কৰিছে আজি প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ